Hello everyone, welcome back to my another new video. নমস্কাৰ সকলোকে আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছো। আৰু আজি হল মাঘ বিহু তথা গৰু বিহু আৰু গৰু বিহুৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো। ভোগালীৰ উৎসৱ সকলোৱে আনন্দ কৰিব, গতিকে ভিডিঅ'টো আজি আৰম্ভ কৰি দিছো ঘৰৰ পৰাই আৰু আপোনালোকক আজিৰ দিনটো বিহু কেনেদৰে কত পালন কৰো, কত বিহু খাবলৈ যাও গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিয়ে চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফ্যামিলি মেম্বাৰ হলে বহুত বেছি ভাল লাগিব। তো ভোগালী বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি দিনটো কি কৰো আপোনালোকক দেখাই থাকিম। ৰাতিপুৱা উঠিয়েই কামটো হল মেজি জ্বলা, গতিকে গা পা ধুলো, নতুন কাপোৰ পিন্ধি পেলাই মেজিটো জ্বলাই দিলো। যেহেতু ঘৰতে সৰুকে এই মেজিটো সজাইছিলো দাদা আৰু মই মিলি। তো দাদা নাছিলে, সি পিকনিকত গৈছিল আৰু মই সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি আন্ধাৰতে উঠি একেবাৰে মেজিটো জ্বলাই দিলো আৰু ইয়াতে অকমান জুইৰ ললো, যেহেতু ঠাণ্ডা বহুত বেছি। তো এইটো পৰম্পৰা আমি আগৰ পৰাই কৰি আহিছো আৰু তেনেদৰে আগলৈও কৰি যাম। আৰু এইফালে আহি ৰাতিপুৱা জলপান খালো, দৈ চিৰা মোৰ খাই বহুত ভাল লাগে আৰু যেহেতু এয়া বিহুৰ বতৰ, গতিকে দৈ চিৰাটো প্ৰথম খাওঁৱে, সেয়ে বাতি ভৰাই দৈ চিৰা লৈ লৈছো, তাতে গুড় কাটি লৈছো, তেনেকে দৈ চিৰা খালো। আৰু এইফালে এটা আহিছে দমাহি মাগিব, সৰু বাচ্চা এটা দল, লৰাহঁতে দমাহি কৰিলে। তাৰ পাছত ৰাতিৰ ভাগত এয়া আৰু এটা বিহু নৃত্যৰ দল আহিলে। মাজত বহুত কেইটা দল আহিছিল, কিন্তু সকলোখিনি ভিডিঅ' কৰা নহল বা টোপোলা ভাতৰ সেই ভিডিঅ'বিলাকো মই নকৰিলো। লাৰু পিঠা যদিও বনোৱা হল, সেইবিলাকো কৰা নহল ভিডিঅ'টো, গতিকে এইখিনিয়ে কৰিলো। আৰু প্ৰথম দিনাৰ গৰু বিহুটো এনেদৰেই পাৰ হৈ গল। আৰু আজি হল মানুহ বিহু, আৰু আজিৰ বিশেষ দিনটোত কি হয় সেইখিনি আপডেট মই দিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে তেতিয়ালৈকে আপোনালোকে আপোনালোকৰ অঞ্চলত কেনেদৰে এই ভোগালী বিহু উদযাপন কৰে মোক জনাবলৈ নাপাহৰিব। আৰু ময়ো মোৰ অঞ্চলত কেনেদৰে মাঘ বিহু পালন কৰিছে সেইখিনি আপোনালোকক জনাব চেষ্টা কৰিম। আজি যেহেতু মানুহ বিহু হয়, গতিকে সকলোকে পুনৰবাৰ আকৌ এবাৰ ভোগালী বিহু তথা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোকে আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল পালে, গতিকে অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশা থাকিল।